বন্ধুসকল আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটা নতুন নটিফিকেশ্যন। যিসকলে নাজানে যে মোবাইলত কেনেকৈ ভেকচিন চাৰ্টিফিকেট ডাউনলোড কৰে, তো মই এইটো ভিডিঅ'ত দেখাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত গৈ টাইপ কৰিব cowin.government.in। টাইপ কৰাৰ পিছত আপুনি চাৰ্চ কৰি দিব। এতিয়া আপুনি কি কৰিব, ৰেজিষ্টাৰত ক্লিক কৰিব। তো মই এতিয়া ৰেজিষ্টাৰত ক্লিক কৰি আছোঁ। এতিয়া আপুনি যিটো নম্বৰ দি ভেকচিন দিছিলে সেই নম্বৰটো বহাব। এতিয়া আপুনি গেট OTP ক্লিক কৰিব। এতিয়া মই OTPটো এণ্টাৰ কৰিম। OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি কি কৰিব, ভেৰিফাই এণ্ড প্ৰচেছত ক্লিক কৰিব। এতিয়া কি কৰিব, শ্ব' চাৰ্টিফিকেটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাউনলোডত ক্লিক কৰিলে আপোনাৰ ভেকচিন চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। তো তেনেকৈ আপুনি আপোনাৰ মোবাইলতে ভেকচিন চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।